নমস্কাৰ নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ আৰু অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলো ভালে কুশলে আছে নিশ্চয়, আমিও ভালে আছোঁ। কি কৰিলা সেইডাল ৰছীডাল ক'ত থলা? এইডাল ক'ত নহয়, এইডাল ক'ত থলা? সেইটো নহয়, সেইটো ভালটোহে, এইটো ভালটো। এইটো কি কৰিলা? সেইডাল তলত পৰি আছে আৰু তাক স্কুললৈ নিয়া নাই। ল'ৰাটোক বান্ধি থলো জয় জগন্নাথ কৈ দিয়া। বান্ধি থলো, খুলিবলৈ চেষ্টা কৰিছে চাওক। কৃষ্ণ ইয়া বুদ্ধি আছে দেখিছেনে? খোলা বান্ধি থলো, কোনে খুলি দিব এতিয়া? চাওঁ, মই খুলি দিম দিয়া। নাই পৰা? নাই খোলা, চেষ্টা কৰা, পাৰিবা। ল'ৰাটোক বান্ধি থৈ দিছিলে, মায়ে বান্ধি দিলে এহে। খুলিব পাৰিলা? খং উঠিছে নেকি মোক বান্ধি দিয়া, মোক বান্ধি দিব এতিয়া। আৰে বান্ধি লৈ ক'ত যায়? ক'লৈ লৈ যাব মোক? ক'লৈ লৈ যাব? বান্ধি মোক লৈ যায় এতিয়া বাহিৰলৈ। আৰু আজি গাড়ী খেলত ব্যস্ত। ৰাস্তা ভাঙি দিলা দেখোন, সৰ্বনাশ। গাড়ীখন এনেকৈ ঘূৰোৱা, ৰাস্তাই ঘূৰোৱা। ৰাস্তাটো মায়ে বনাই দিয়া ৰাস্তাত। বাবাটো থেংক ইউ, নিজকে নিজে থেংক ইউ কৰি লৈছে। বাবাটো থেংক ইউ। কোনে ৰাস্তা বনাই দিলে তোমাক কলিজা? মায়ে বনাই দিলে? তোমাৰ মা ভাল নেকি? তোমাৰ মা ভাল? পৰি গৈছে? আকৌ উঠি আহিলে। আকৌ পৰি গৈছে। কঁঠাল গুটি গুচাই আছোঁ। খাবলৈতো ভালেই লাগে, গুচোৱাটো যে ইমান সময় যায় ন। এবাৰ বাকলি পেলাব লাগিব, এবাৰ তিয়াই থৈ ৰঙা বাকলিটো উলিয়াই দিব লাগিব। ৰঙা বাকলিটো দিলেও দিব পাৰি, কিন্তু কি হয় অকণমান খেচখেচীয়া লাগে, খাই ইমান এটা ভাল নালাগে ন। সেইকাৰণে অকণমান এনেকৈ চুচি পানীত তিয়াই থৈ দিলে উলিয়াই মই এনেকৈ একদম গোটা দুপিচ কৰি ভাজিলে যে ইমান ভাল লাগে খাই। যিকোনো হেৰিতে ভাল পাওঁ। মই কঁঠাল গুটি পাগল মুঠতে। আমাৰ মানুহজনে মোক গালি পাৰি যায়গৈ, মোৰ মানুহজনে, তোমাৰ বোলে হেৰি হ'ব, গেছ হ'ব ইমানকৈ কঁঠাল গুটি খোৱা। ইয়াতে দেউতাই ভাল পায়, দেউতাই মই মিলি গৈছোঁ। আকৌ বইল কৰি পিটিকা কৰিও ভাল লাগে, নেমু অকণ চেপি। তাৰপিছত আপোনাৰ ভাজিটো ভালেই লাগে। আপোনালোকে কোনে খাই ভাল পায় কঁঠাল গুটি? খাইছেনে কঁঠাল? আমি এটা খাইছিলোঁ, আমাৰ ঘৰৰ নহয়, আমাৰ ঘৰৰ এবাৰ কঁঠাল গুটি লগাই নাই, কঁঠাল গুটিহে ওলাইছে। ল'ৰাই সেইফালে দিগদাৰ দি আছে। কি কৈছোঁ নিজে গমেই নাপাওঁ। কঁঠাল লগাই নাই এবাৰ, 2-3টা মানহে লাগিছে। এটাও গছ মৰিয়ে থাকিলে, কি কাৰণে জানো। কি লাগে কলিজা? খুলি দিব লাগে দালিটো, কিন্তু তুমি নেপেলাবা, হ'ব? সেইটো চাউল, সেইটো নুখুলোঁ। চাউলটো তোমাৰ চাউল, সেইটো নেপেলাবা কলিজা। মই কামত ধৰিলোঁ নহয় পাকঘৰত, তেওঁ আহি গ'ল আৰু এতিয়া তেওঁকো কিবা কাম দিব লাগিব। দালি বয়াম, চাউলৰ বয়াম চব আনি লৈছে।
সমানে সমানে কাম লাগিব তেওঁ বয়ামখিনি উলিয়াই লৈছে চব আজি কুকাৰত এটা চিটি দি দুপিচ কৰিছোঁ নহয় ভাজি জ্বলা চলা দিলে অকণ ভাল লাগে আমাৰ মায়েও জ্বলা খাব নাই দেউতাইও নোৱাৰে এওঁলোকো নোৱাৰে মানুহজনেও নাই বৰ বেছি জ্বলা খাব মই আকৌ জ্বলা খাই ভাল পাওঁ ঘৰতে দুটা এটা ভোট জলকীয়া লাগিছে কচককৈ চুবাই খাওঁ কি মজা লাগে নহয়নে কি কলিজা ফোনটো কি কৰিছা গানো গাই দিয়া লগতে মই গান গাম ৰৈ ৰৈ সি মানে ৰৈ ৰৈ বিনালে গানটো বহুত বেছি ভাল পায় কি বজাইছা এইটো কৃষ্ণ গান এটা গাই লোৱা ৰৈ ৰৈ কেতে কিবি না এইটো মই কি কৰিম টং টং মই বজাম মই বজাম ক'ত বজাম কোচত লৈ কৃষ্ণ প্ৰভু কোচত লৈ বজাবলৈ মই গান গাম তুমি বজোৱা মই গান গাম ৰৈ ৰৈ কেতে কিবি না অমাতৰ মাত কিয় ৰৈ ৰৈ কেতে কিবি না অমাতৰ মাত কি বজাইছা এইটো কৃষ্ণ গান এটা গাই লোৱা ৰৈ ৰৈ কেতে কিবি না এইটো মই কি কৰিম টং টং মই বজাম মই বজাম ক'ত বজাম কোচত লৈ কৃষ্ণ প্ৰভু কোচত লৈ বজাবলৈ মই গান গাম তুমি বজোৱা মই গান গাম ৰৈ ৰৈ কেতে কিবি না অমাতৰ মাত কিয় ৰৈ ৰৈ কেতে কিবি না অমাতৰ মাত শুভ সন্ধিয়া সকলোকে আমাৰ এই বাচ্চাকেইটা চাওক এই বাচ্চাকেইটা এন্ধাৰ হৈছে ভগৱান এইটো বল দেখিছেনে বলটো এনেকৈ বান্ধি দিব লগা হৈছে বান্ধি দি বেজি বিচাৰি বলটো ফুটা কৰি এনেকৈ বান্ধিব ৰ'বা মই এৰুৱাই দিম এনেকৈ বান্ধি দিব লগা হৈছে আৰু এতিয়া বল মাৰিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ বাই বাই বেলেগ এটা ভিডিঅ'ত পুনৰবাৰ লগ পাম আপোনালোকক বাই